নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছে নহয় জানো? মই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ মই চাদৰ ওপৰত কিদৰে খেতি কৰিছোঁ আৰু মোৰ খেতি কৰাৰ যিটো প্ৰচেষ্টা আপোনালোকৰ আগত আগবঢ়াইছোঁ। এয়া হ'ল মই চাদৰ ওপৰত এইদৰে ইটাৰেৰে বক্স টাইপ বনাই লৈছোঁ আৰু ই চাদৰ পৰা এই দেখিছেনে, চাদখনৰ পৰা 1 ফুট ওপৰত মই ঢালাই কৰি আৰু ইয়াৰ পৰা ইটাৰ গাঁথনি 2 ফুট ইটাৰ গাঁথনি দিছোঁ আৰু ইয়াৰ বহলটো 2 ফুট কৰিছোঁ। আৰু এইদৰে মই মধুৰিআম, ডালিম, বগৰী, লিচু এইবিলাক মই লগাইছোঁ। আৰু এইদৰে গঠাৰ পাছত আৰু এটা কৈ থৈ দিছোঁ, পানীৰ নিষ্কাশন হ'বৰ কাৰণে মই এইদৰে পাইপ দিছোঁ। এইদৰে বক্সৰ তলত পাইপ দিছোঁ আৰু এই পানীটো আজি বৰষুণ আছিল, হেতুকে বৰষুণৰ বতৰৰ কাৰণে এই পানী এইদৰে পৰি আছে। এয়া দেখিছে নহয়, নিষ্কাশন পৰিছে। এয়া দেখিছে নহয়, এই পানীখিনি আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰি। এই পানীখিনি ব্যৱহাৰ কিদৰে কৰিব, এইটো মই এতিয়া বৰষুণ শেষ হোৱাৰ পাছত এইদৰে মই ইয়াত থৈ দিম আৰু কালিলৈ যেতিয়া ৰ'দ দিলে পানী মই এইখিনি ইউজ কৰিম গছৰ গুৰিত, কাৰণ তাত বহুত মিনাৰেলছ আৰু কিবা ফাৰ্টিলাইজাৰ বহুত আছে। মই ইমান বিতংভাৱে নাজানো, কিন্তু জানো যে ইয়াত দিয়া পানীখিনি যিখিনি ওলাই গৈছে বাহিৰলৈ, সেই পানীখিনি হয়তো ফাৰ্টিলাইজাৰ গৈছে, কাৰণ মই ইয়াত গোবৰ দিছোঁ, কম্প'ষ্ট দিছোঁ, কেঁচুসাৰ দিছোঁ। এই পানীখিনিৰ যিটো ৰস, সেই ৰসখিনি গছজোপাত আকৌ দিয়াৰ লগে লগে লহপহকৈ ডাঙৰ হৈ আহে। মই আগতেও এইটো পৰীক্ষা কৰি থৈছোঁ আৰু আপোনালোকক কৈ থৈ দিছোঁ যে যদিহে আপোনালোকে এইটো ইটাৰৰ নোৱাৰে গাঁঠিব, তেতিয়া বা গাঁঠিবলৈ অসুবিধা পায়, তেতিয়া আপোনালোকে এইদৰে মই বক্সত বগৰী বক্স, মানে এইটো হ'ল থাৰ্মোকল বক্স, মাছৰ থাৰ্মোকল বক্সত এইদৰে বগৰী ৰোপণ কৰি মই বৰ্তমান খাইছোঁ। আৰু এয়া কমলা টেঙা গছ, ভালে পাব চাব, কমলা টেঙা গছ, এয়া কমলা টেঙা। আৰু তাতে মই তিয়ঁহ দি দিছোঁ, তিয়ঁহৰ গছ, ইয়াত তিয়ঁহ লাগি আছে, দেখিছে নহয় জানো? আৰু এইদৰে মই লাও, কোমোৰা আৰু ফ্ৰুটছৰ বক্সত মই এইদৰে এয়া মৌচুমী টেঙা, এইটো অৱশ্যে মৌচুমী নহয়, এইটো হ'ল জিনিয়ৰ টেঙা হয়। এইটো সৰু মিঠা মৌচুমীটোতকৈ ডাঙৰ অকণমান, ইয়াক জিনিয়ৰ টেঙা বুলি কয়। সেইটো আনিছিলোঁ এইবছৰ, মানে ফ্ৰুটছ লাগিবলৈ আৰম্ভ কৰি দিছে। আৰু এইদৰে মই আৰু কেইটামান বক্স বনাই থৈছোঁ। এয়া বৰ্তমান ৰোপণ কৰা নাই, কাৰণ বাৰিষা বতৰত মাটিৰ অভাৱৰ কাৰণে মই এইদৰে ৰাখি দিছোঁ। আৰু এমাহৰ পিছত হয়তো মাটিও পাম আৰু বৰষুণো এৰিব, ৰোপণ কৰিবলৈও সুবিধা হ'ব। আৰু বক্সত মই এইদৰে আপোনালোকক দেখাইছোঁ, এইদৰে শাক পাচলি কৰিছোঁ। এয়া হ'ল দাংবডি আৰু এয়া লুবিয়া মাহ, এইবিলাক লুবিয়া আৰু এইবিলাক বগৰী অৱশ্যে মই এই ইটাৰ বক্সতহে ৰুম, ইয়াত মই মাত্ৰ ডাঙৰ হ'বৰ কাৰণে মই ৰুই থৈছোঁ। আৰু এয়া কমলা বৰ্তমান লাগিছে, এইবোৰ কমলা দেখিছে নহয়, এইটো ফ্ৰুটছৰ বক্সত মাত্ৰ। আৰু এইজোপা হ'ল মধুৰিআম। এই মধুৰিআমো মই মাছৰ কাৰ্টুনত দিছোঁ আৰু ই মধুৰিআমজোপা 3 বছৰ হৈছে আৰু এইবিলাক ফ্ৰুটছ আমি খাবলৈ পাই আছোঁ। এইটো কাজি মধুৰি বুলি কোৱা হয়, কাজি মধুৰি, থাইলেণ্ড কাজি মধুৰি। আৰু ইয়াক বছৰেকত 2 বাৰ ই ফ্ৰুটছ দিয়ে আৰু খাবলৈ বহুত সোৱাদ হয়। এইবিলাক মধুৰি দেখিছে নহয়, এইবিলাক আৰু দেখুৱাইছোঁ। এয়া মাছৰ কাৰ্টুনত আপুনি 12 মাহেই বিলাহী খাই থাকিবলৈ পাব। এইবোৰ আমি সৰু বিলাহী, এইবিলাক প্ৰতি মাহতে আমি বিলাহী খাই থাকিবলৈ পাওঁ। এতিয়া বৰ্তমান এইবোৰ লাগি আছে, সৰু ডাঙৰবিলাক মানে শেষ হৈছে আৰু আকৌ নতুনকৈ ৰোপণ কৰিছোঁ। এইবিলাক দেখিছে নহয়, এইবোৰ। বাৰু আপোনালোকলৈ মই ইমানেই ভিডিঅ' পঠালোঁ, আৰু আপোনালোকে যদি ভাল পায় মোৰ কমেণ্ট কৰিব, লাইক কৰিব আৰু আপোনালোকৰ মৰম চেনেহেৰে মোক এই ভিডিঅ' আগবঢ়াই যাবলৈ আশীৰ্বাদ কৰিব। নমস্কাৰ, ধন্যবাদ।